শ্ৰদ্ধা ৰাইজ এই অনুষ্ঠানৰ জৰিয়তে দুই তিনিটা কথা ৰাইজৰ সন্মুখত যাতে আমি ক'ব পাৰো তাৰ বাবে আজি আপোনালোকক ইয়াত আমি নিমন্ত্ৰণ কৰিছো। প্ৰথম কথা, এই ঘৰৰ টকা 100% প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক দিছে। এই টকা কোনো জিআৰএছ জিপিএছ পঞ্চায়ত বিডিঅ আমাক দিয়া নাই। গতিকে কোনেও কাকো 1 টকাও ঘোষ নিদিব। এই কথাটো মই প্ৰথম আপোনালোকক অনুৰোধ কৰিম। কোনোবাই যদি কাবাক 1 টকাও দিয়ে আমি কিন্তু আপোনালোকক বেয়া পাম। কালি যদি মই বাতৰি কাকতত কবাত পাওঁ যে কোনোবাই কাবাক 20,000 টকা দিলে 10,000 টকা দিলে আপোনালোকক মই বেয়া পাম আৰু যিসকলে ল'ব তেওঁলোক জেলত যাব লাগিব। যিসকলে ল'ব তেওঁলোকে জেলত যাব লাগিব। সেইবাবে কোনোবাই যদি মাজত 1 টকাও খোজে আমাৰ ইয়াত বহি থকা এমএলএ সকলক আপোনালোকে কমপ্লেইন কৰিব, ডিচিক কমপ্লেইন কৰিব আৰু একো নকৰিলে মোৰ ফেচবুকত মোৰ টুইটাৰত লিখিব যে কোনোবাই আমাৰ পৰা টকা খুজিছে। বাকি ব্যৱস্থা লোৱাৰ দায়িত্ব মোৰ, বাকি ব্যৱস্থা লোৱাৰ কাম মোৰ। কাৰণ এই টকা আমাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিছে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ টকা আমি কাকো 1 টকা খাব নিদিও। সেই সংকল্প আমি ল'ব লাগিব। এইটো হৈছে আমাৰ প্ৰথম কাম। দ্বিতীয়তে, আজি আমাৰ অসমত যিসকল লোকৰ মাজত এটা কমপ্লেইন আছে যে ধনীয়ে পালে আমি দুখীয়াই পোৱা নাই, তেওঁলোককো মই অনুৰোধ কৰিম যে যিসকল দুখীয়াই পোৱা নাই তেওঁলোকক আমি নিশ্চয় দিয়াৰ ব্যৱস্থা কৰিম পৰৱৰ্তী দিনত। কিন্তু যিসকল ধনী মানুহে আপোনালোকৰ দৃষ্টিত এই ঘৰ পাইছে তেওঁলোকৰ আমি বাতৰি কাকতত এটা ফোন নম্বৰ দিম। আপোনালোকে সেই, মই অকল যোৰহাটৰ কাৰণে কোৱা নাই, গোটেই অসমৰ কাৰণে কৈছো, সেই ফোন নম্বৰত যদি কোনোবাই ফোন কৰি কয় যে আমাৰ গাঁৱৰ অমুক পকা ঘৰ থকা মানুহজনে ঘৰ পাইছে, ঘৰটো কেনচেল হোৱাটোতো বেলেগ কথা, যিজন মানুহে তেওঁলোকৰ ঘৰৰ নাম তেওঁলোকে আপলোড কৰিছিল তেওঁলোকো জেলত যাব লাগিব। এইটোৱে হৈছে প্ৰধান কথা। কাৰণ অসমত আমি বহুত দিন সহ্য কৰিলো, এতিয়া আৰু সহ্য কৰাৰ সময় নাই। এতিয়াও যদি আমি সহ্য কৰি থাকো আমাৰ অসমখন কেতিয়াও আগুৱাই যাব নোৱাৰে। সেইবাবে আমাৰ পঞ্চায়তৰ ব্যৱস্থাত মই ফোন নম্বৰটো আপোনালোকক কৈ দিছো, 1800-123-235-600। এই অহা 7-8 দিনত আমাৰ ডিপাৰ্টমেণ্টৰ পৰা টিভিত এই নম্বৰটো ওলাই থাকিব, বাতৰি কাকতত এই নম্বৰটো ওলাই থাকিব। যদি কোনোবা নাপাবলগীয়া মানুহে ঘৰ পোৱা বুলি আপোনালোকে ভাবে, অন্যায় কৰি নহয়, কাবাক গাঁৱত বেয়া পাইছো বুলি তাৰ ওপৰত নহয়, কিন্তু যদি সঁচাই পকী ঘৰ থকা মানুহে ঘৰ পোৱা বুলি কয় আমি চৰকাৰে ব্যৱস্থা ল'ম। কাৰণ আমি অসমত এতিয়া দুৰ্নীতি সহ্য নকৰি আমি নতুন ধৰণে আমাৰ ৰাজ্যখন নিৰ্মাণ কৰাৰ সময় আহিছে। মই ৰাইজক এটা অনুৰোধ কৰিম, আপোনালোকৰ ল'ৰা হিচাপে, আপোনালোকৰ ভাই হিচাপে মই অনুৰোধ কৰিম, সকলো মানুহৰে ঘৰত অভাৱ আছে, অভাৱ থাকিব, কিন্তু যদি এইবাৰ আমি ঘৰ নবনাও হয়তো আমাৰ দ্বিতীয়বাৰ কেতিয়াও আমি ঘৰ নাপাম। এই টকাটো লৈ যেতিয়া আপোনালোকে ঘৰত যাব, ওচৰৰ গেলামাল দোকানীয়েও আপোনালোকক ক'ব যে তোৰ বাকী আছে, তই টকা পালি আমাক টকা কেইটা দে। কোনোবাৰ পৰা আপোনালোকৰ ধাৰ আছে, তেওঁলোকেও ক'ব যে আমাক টকা কেইটা দে। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে আপোনালোকে 1.5 লাখ টকা পাব। এই 12,000 টকা যদি আমি খৰচ নকৰো দ্বিতীয় কিস্তি নাপাম, আৰু দ্বিতীয় কিস্তি যদি আমি খৰচ নকৰো আমি তৃতীয় কিস্তি নাপাম। ঘৰ আৰু দ্বিতীয়বাৰ জীৱনত আমি বনাব নোৱাৰিম। সেইকাৰণে যাৰ পৰা কিবা কাৰণত আপোনালোকৰ ধাৰ লোৱা আছে
তেওঁলোকক আপোনালোকে নমস্কাৰ কৰি ক'ব যে আমি বেলেগ ধৰণে টকাটো আপোনালোকক ঘূৰাই দিম, কিন্তু প্ৰধানমন্ত্ৰীয়ে ঘৰ বনাব দিয়া টকাটো আমি আপোনালোকক দিব নোৱাৰো। মুখ্যমন্ত্ৰীয়ে হাক দিছে এই টকাটো দি আমি ঘৰটোৱে বনাম, আমি বেলেগ কাম নকৰো। হ'বনে নাই? ইমান লাহে লাহে ক'লে মোৰ ভয় লাগি থাকিব, ৰাতি মই শুবই নোৱাৰিম। হ'বনে নাই? হ'বনে নাই? চাব দে, কোনেও নিদিব, কিন্তু এজনেও যদি দিয়ে মোৰ ৰাতি টোপনি নাহিব। হ'ব, সকলোৱে ঘৰটোৱে বনাব লাগিব, ঠিক আছে নহয়? আজি আমাৰ কেতিয়াবা বাগানৰ মালিক বিলাকে কিবা এনঅ'চি নিদিয়ে, চবৰ হয় মই আজি এনঅ'চি দি দিলো। ইয়াত কাৰো সুধি পেলাই ঘৰ নহয়, ঘৰ আমি বনাম, ইয়াত এনঅ'চিৰ নামেই নলব। বাগানৰ মানুহ বিলাকে বাগানৰ মালিকক যে আমি মাটি দিছো, বাগান বনাব দিছো, সেইটোৱে বহুত ডাঙৰ কথা। গতিকে তেওঁলোকে কোনো শ্ৰমিকক এনঅ'চি নাই অমুক নাই বুলি ঢিলা ঢুলা কৰিব নোৱাৰে। ঘৰ বনাই দিব, পুলিচত কেছ দিলেও কেছ নলব, পিছত দেখা যাব যি হব। কিন্তু দুখীয়া মানুহে ঘৰ বনোৱাৰ অধিকাৰ প্ৰথম পাব লাগিব। অসমত সকলো অধিকাৰ দুখীয়া মানুহৰ প্ৰথম, তাৰ পিছতহে বেলেগ মানুহৰ অধিকাৰ। সেইকাৰণে মই ডিচি আৰু এছপিকো কম যে আপোনালোকে কোনো টেনচন নলব, কিবা বাগানৰ মালিকৰ লগত কথা পাতিলে মই পাতিম, কিন্তু এই ৩,৬০০ শ্ৰমিকৰ ঘৰ হ'ব লাগিব। ফটো এলবাম বনাই প্ৰধানমন্ত্ৰী আৰু গিৰিৰাজ সিং ডাঙৰীয়াক আমি দিব পাৰিব লাগিব যে এয়া চাওক, এই ঘৰ আমাৰ বাগানৰ মানুহে বনালে। এই এনঅ'চিৰ নামত বহুত দিন লীলা খেলা চলিলে, এতিয়া আৰু মোৰ চৰকাৰৰ দিনত এই এনঅ'চি চিষ্টেমটো উঠি গৈছে। মুখ্যমন্ত্ৰী হিচাপে মই এনঅ'চি ইয়াৰ পৰাই দি দিছো চবকে। কাৰণ এজন যেতিয়া মুখ্যমন্ত্ৰী, চৰকাৰ আৰু অসমৰ ৰাইজে মিলি এনঅ'চি দিয়া হ'ল আৰু বেলেগ কোনো এনঅ'চিৰ কথা নাই, বাকীখিনি নিজে নিজে হৈ থাকিব। মই আজি আপোনালোকক অনুৰোধ কৰিম যে আমি যদি এই ৫ লাখ ঘৰ আৰু তাৰ ২-৩ মাহ পিছত আৰু ৭ লাখ ঘৰ, এই ১২ লাখ ঘৰ যদি আমি বনাব পাৰো, কিমান মানুহৰ জীৱনলৈ পৰিৱৰ্তন হ'ব। মই আজি তেখেতে ১২ লাখ নতুন ঘৰ আমাক দিছে। আপোনালোকে চিন্তা কৰক যে ১২ লাখ পৰিয়াল মানে অসমত কিমান মানুহৰ উপকৃত হ'ব। প্ৰথমবাৰৰ বাবে আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ আশীৰ্বাদত FCIয়ে অসমৰ পৰা চাউল কিনা আৰম্ভ কৰিছে। এসময়ত আমি যেতিয়া ধান খেতি কৰো, আমাৰ তিতাবৰতে বহুত ধান খেতি হয়, আমি ১২০০-১৩০০ টকা কুইণ্টলত আমি মিলৰ মালিকক আমি ধান বিক্ৰী কৰিছিলো। এইবাৰ চৰকাৰে ১৯৬০ টকা মূল্যত আজি আমি ধান কিনিছো। এই মুহূৰ্তলৈকে অসমত প্ৰায় আমি ৩ লাখ মেট্ৰিক টন আমি ধান কিনিছো আৰু ধান কিনাৰ কাম চলি আছে। কিন্তু ২০২৬ চনৰ ভিতৰত অসমত ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ বাবে আমি সংকল্প কৰিছো আৰু তাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন ব্যৱস্থা হাতত লৈছে। আমাৰ মহিলাসকলৰ মাইক্ৰ' ফাইনেন্সৰ লোনৰ প্ৰথম পৰ্যায়ৰ লোনৰ বিপৰীতে পুঁজি মুকলি কৰি দিয়াৰ পিছত অহা কিছুদিনৰ ভিতৰত আমি দ্বিতীয় পৰ্যায়ৰ যি সকাহ, সেই দ্বিতীয় পৰ্যায়ৰ কামো আমি হাতত ল'বৰ বাবে ইতিমধ্যে সিদ্ধান্ত লৈছো। ইয়াৰ লগে লগে আমাৰ যি অৰুণোদয় আঁচনি আছে, সেই অৰুণোদয় আঁচনিখনকো আমি নতুন ৰূপত সজাই পৰাই তুলিব খুজিছো। অহা ১৫ জুনৰ পৰা ১৫ জুলাইলৈকে পুৰণা হিতাধিকাৰীসকলৰ ঘৰলৈ আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকল যাব। কোনে পাব লাগিছিল, পাব নালাগিছিল, যোৱা বছৰটোৰ ভিতৰত কোনোবা ব্যক্তিৰ মৃত্যু হ'ল নেকি, বেংকত টকা সোমোৱা নাই নেকি, এই গোটেইবিলাক তেওঁলোকে হিচাপ নিকাচ কৰি আমাক দিব। তাৰ পিছত আমি প্ৰত্যেক সমষ্টিত আৰু ৬,০০০ নতুন আমি হিতাধিকাৰী আমি দিয়াৰ ব্যৱস্থা কৰিম। আৰু ৬,০০০ নতুন হিতাধিকাৰী হোৱাৰ পিছত আমি এই অৰুণোদয় আঁচনি এই বছৰত ১২৫০ টকালৈকে ১৫ আগষ্টত আমি আৰম্ভ কৰিম।
অৰ্থাৎ এতিয়াৰ পৰা আমাৰ বেংকত 1250 টকা প্ৰত্যেক মাহত সোমাব। ইয়াৰে 250 টকা আমি এই কাৰণে বঢ়াই দিছো যাতে আমাৰ আই মাতৃসকলে এই টকাটো লৈ ইলেক্ট্ৰিচিটিত বিল দিব পাৰে। ইলেকশ্যনৰ আগত 830 টকা আছিল, তাৰ পিছত আমি 1000 টকা কৰিলো আৰু এইবাৰ আমি 1250 টকা কৰিবলৈ গৈ আছো। অৰ্থাৎ আজি আমি অসমত ধান কিনাই হওক, দুখীয়া মানুহৰ বাবে ঘৰৰ ব্যৱস্থাই হওক, জল জীৱন মিছনেই হওক বা আজি আমাৰ অসমত গাখীৰ উৎপাদনে হওক, মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাইকে হওক বা আমাৰ নিবনুৱা যুৱক যুৱতীৰ বাবে কৰ্ম সংস্থাপনৰ ব্যৱস্থাই হওক, আমি অসমখনক নতুন ৰূপত সজাই তোলাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছো। অহা 2 অক্টোবৰৰ পৰা আমি দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰা আৰম্ভ কৰিম, যাৰ জৰিয়তে চৰকাৰী মাটিত বহি থকা, ভিজিআৰ পিজিআৰ মাটিত বহি থকা যিমান ধৰণৰ দুখীয়া মানুহ আছে সকলোকে আমি মাটিৰ অধিকাৰ দিয়াৰ বাবে আমি ব্যৱস্থা হাতত লৈছো, যাতে প্ৰত্যেক গৰাকী মানুহ মাটিৰ অধিকাৰী হ'ব পাৰে। চৰকাৰী কাৰ্যালয়ত যাতে মানুহে অসুবিধা পাব নালাগে তাৰ বাবে আমি আজি লাইসেন্স বনোৱাই হওক, আজি আমাৰ কৰবাত আমাৰ নিবনুৱা পঞ্জীয়নে হওক, গোটেইবিলাক আমি কম্পিউটাৰৰ জৰিয়তে কৰিছো। 2 এদিনতে আমি আৰু এটা নতুন কাৰ্যসূচী হাতত ল'ম, সেইটো হ'ল যে আমাৰ ST SC আৰু OBC এই ল'ৰা ছোৱালীবিলাকে কাষ্ট চাৰ্টিফিকেট বিচাৰি অফিচে অফিচে ঘূৰি ফুৰিছিল। এতিয়া নতুন নিয়ম হ'ব যে চৰকাৰী বিষয়াই স্কুললৈকে গৈ ক্লাছ 9 পোৱাৰ লগে লগে ল'ৰা ছোৱালীৰ হাতত ST SC OBCৰ চাৰ্টিফিকেট তুলি দিব। কোনো অফিচত আহিব নালাগে, আমাৰ বিষয়া কৰ্মচাৰীয়ে অফিচলৈ গৈ কাষ্ট চাৰ্টিফিকেট তুলি দিব। এই ধৰণে আমি অসমখনক নতুন ৰূপত সজাই পৰাই তুলিব খুজিছো। আপোনালোকৰ সহযোগিতা কামনা কৰিছো। আজি আমি যোৰহাটত এই সভা কৰিছো। আজি আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কামৰ বাবে ইয়াত অহা বাবে মই আন দিশবিলাকলৈকে যাব খোজা নাই, কিন্তু তথাপিতো যোৰহাটৰ ৰাইজক জনাব খুজিছো যে আগষ্ট মাহৰ আগতে যোৰহাটলৈ আমি আকৌ আহিম। আমি কেইটামান যোৰহাটৰ ৰাইজৰ বাবে আঁচনি লৈছো, সেইটো হ'ল যে যোৰহাটৰ সমগ্ৰ এই ষ্টেডিয়ামখনক আমি DC কোৰ্টৰ সৈতে নতুনকৈ এখন যোৰহাটৰ বাবে পূৰ্ণাংগ ষ্টেডিয়ামৰ আমি কল্পনা কৰিছো, তাৰ আমি আধাৰশিলা ৰাখিম।